নমস্কাৰ। দৈনিক ৰাশিফল অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰিব ওলাইছোঁ 29 জুন 2023 বৃহস্পতিবাৰৰ দৈনিক ৰাশিফল। মেষ ৰাশি। মেষ ৰাশি লোকসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত নিজৰ চেষ্টাৰ বলত সফলতা লাভ কৰিব। পৰিয়ালৰ লোকসকলৰ লগত সুখ শান্তিৰ এটা পৰিৱেশ থাকিব। পৰিয়ালৰ লোকৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। ধন প্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্য আপোনাৰ আজিৰ দিনটোত ভালে থাকিব। বৃষ ৰাশি। ব্যৱসায়ত আজি শুভ ফল লাভ কৰিব। ধন প্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্য আপোনাৰ ভালে থাকিব যদিও খোৱা বোৱাত বিশেষ সাৱধানতা লোৱাৰ প্ৰয়োজন। জীৱনত কোনো সমস্যাৰ সন্মুখীন হৈ আছিল যদি আজিৰ দিনটোত তাৰ সমাধানৰ পথ ওলাব। মানসিক চিন্তাৰ পৰা আজিৰ দিনটোত কিছু সকাহ পাব। মিথুন ৰাশি। বহুত দিনৰ পৰা কিবা হ'বলগীয়া কাম ৰৈ আছিল যদি আজিৰ দিনটোত সেইটো সুকলমে সম্পূৰ্ণ হ'ব। ধাৰ ঋণ আছিল যদি তাৰ পৰা মুক্তি পাব বা তাৰ পৰা মুক্তি পোৱাৰ এটা ৰাস্তা দেখিব। পৰিয়ালত কিবা সমস্যা চলি আছিল যদি তাৰ পৰা আজি সমাধান ওলাব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভালদৰে অতিবাহিত হ'ব। কৰ্কট ৰাশি। কিবা মহত্বপূৰ্ণ কাম আছিল যদি আজিৰ দিনটোত বাধাৰ সন্মুখীন হ'ব পাৰে। মানসিক চিন্তা বৃদ্ধি পাব পাৰে। বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা পাবলৈ সক্ষম হ'ব, যিয়ে আপোনাক অলপ মানসিক শান্তি দিয়াত সহায় কৰিব। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত পৰিৱৰ্তনে দেখা দিব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত দিনটো শুভ। আৰ্থিক স্থিতি আজিৰ দিনটোত ভালে থাকিব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। প্ৰেমত শুভ ফল লাভ কৰিব। কন্যা ৰাশি। ব্যৱসায়ত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন লাভৰ যোগ আছে। ব্যৱসায়ৰ কামত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাৰ পৰা শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। পৰিয়ালত আজিৰ দিনটোত সুখ শান্তি বৃদ্ধি হ'ব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত নিজৰ বলত সফলতা লাভ কৰিব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। ধন লাভৰ যোগ আছে। স্বাস্থ্য আজিৰ দিনটোত ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। বৃশ্চিক ৰাশি। স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত বিশেষভাৱে মন দিয়াৰ প্ৰয়োজন। সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। অহেতুক কিছুমান চিন্তাই আজি মানসিক অশান্তি দিব পাৰে। যান বাহন সাৱধানে চলাব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। ব্যৱসায় বাণিজ্যত ধন লাভৰ যোগ আছে। বহুদিনৰ পৰা পাবলগীয়া টকা পইচা আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ। শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশি। আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব যদিও সহকৰ্মীৰ সহায় সহযোগিতা পাব আৰু প্ৰতিটো কাম সুকলমে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজিৰ দিনটোত আপোনাৰ ভালে থাকিব।
প্ৰেমত সফলতা লাভ কৰিব। কুম্ভ ৰাশি, মানসিক চিন্তাৰ আজি সমাপ্তি হ'ব। পুৰণি কিবা মানসিক চিন্তা আছিল যদি আজিৰ দিনটোত সমাপ্ত হ'ব বা সমাপ্ত হোৱাৰ পথ খোল খাব। স্বাস্থ্য আজিৰ দিনটোত আপোনাৰ ভালে থাকিব। মীন ৰাশি, কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। মানসিক চিন্তা বাঢ়িব পাৰে। যান বাহন সাৱধানে চলাব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।